যি উৰুকা আৰু ৰাতিপুৱাই শুই উঠি কামত লাগি গৈছোঁ। একচুৱেলি তাই মোক বিচনা পৰা দেখি মানে ভিডিঅ' কৰি আছিলোঁ ন, মাৰিব আহিছে কাৰণ সদায় মানে মই বিচনা নাপাৰোঁ, তায়ে পাৰে। আপোনালোকে আমাৰ ঘৰলৈ আহিলে দেখিব তায়ে ঘৰৰ কাম কৰে, মানে বিচনা পৰা ঘৰ সৰা। মই কৰিলে মানে কিচেনৰ কাম কৰোঁ আৰু কিচেনৰ কাম মানে কিবা কিবি বনোৱা থাকিলে আৰু। তাৰপিছত এয়া দেখিলোঁ মায়ে পিঠা বনাই আছিলে, এয়া আপোনালোকক অকণমান দেখাই দিছোঁ। আৰু এয়া নাৰিকলৰ লাড়ু বনাইছে। একচুৱেলি কালি মামাহঁতৰ ঘৰত বনোৱাই হৈছিলে আৰু এয়া দেউতাই সৰুকৈ মেজি এটা বনাইছে। আৰু সন্ধিয়া টাইমত গোটেই গাঁওখন মানে ঘৰে ঘৰে মানে ভেলাঘৰ বনাইছে, পূৰা গাঁওখন গুমগুমনি হৈ আছিলে গানেৰে। মানে ঘৰত গান নবজালেও হ'ব, মানে ঘৰলৈকে ইমান ডাঙৰ ডাঙৰ চাউণ্ড আহে। তাৰপিছত এয়া সন্ধিয়া টাইমত এনেকৈ আৰু ঘৰতে খালোঁ ভোজটো। ভাইটিয়ে ওচৰৰ মানে ভেলাঘৰ বনাই খাইছিলে, আমি দুজনী ঘৰতে খালোঁ। এনেকৈ আৰু আপোনালোকে কেনেকুৱা কি খালে? আমাৰ ঘৰত মাছ মাংস, দেউতাই মটন খাইছিলে, আমিতো মটন নাখাওঁ।